পৰীক্ষাত যিসকল কৃতকাৰ্য হ'ল ষ্টেণ্ড কৰা সকলৰ পৰা আৰম্ভ কৰি তৃতীয় বিভাগত পাছ কৰা সকলোলৈকে মোৰ ফালৰ পৰা মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু যিসকল কৃতকাৰ্য হোৱা নাই তেওঁলোককো মই হতাশ নহ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জয় পৰাজয় সফলতা বিফলতা এইটো জীৱনৰ লগৰী। এইটো মাত্ৰ দশম শ্ৰেণীৰ এটা পৰীক্ষাটোত এইবাৰ উত্তীৰ্ণ হ'ব পৰা নাই, সিয়ে কোনো একো শেষ হৈ যোৱা নাই। গতিকে জীৱন সংগ্ৰাম আছে, গতিকে তেওঁলোকক পুনৰবাৰ চেষ্টা কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। পৰীক্ষাত যিসকল কৃতকাৰ্য হ'ল ষ্টেণ্ড কৰা সকলৰ পৰা আৰম্ভ কৰি তৃতীয় বিভাগত পাছ কৰা সকলোলৈকে মোৰ ফালৰ পৰা মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু যিসকল কৃতকাৰ্য হোৱা নাই তেওঁলোককো মই হতাশ নহ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জয় পৰাজয় সফলতা বিফলতা এইটো জীৱনৰ লগৰী। এইটো মাত্ৰ দশম শ্ৰেণীৰ এটা পৰীক্ষাটোত এইবাৰ উত্তীৰ্ণ হ'ব পৰা নাই, সিয়ে কোনো একো শেষ হৈ যোৱা নাই। গতিকে জীৱন সংগ্ৰাম আছে, গতিকে তেওঁলোকক পুনৰবাৰ চেষ্টা কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ।